কোনোবাই বৰ ভাল কথা এষাৰ কৈছিল যে নিজকে লৈ যোৱা ইমান ওপৰত যেন ভগৱানে সোধে কোৱা বৎস তোমাৰ কপালত কি লিখিম। নমস্কাৰ, মই মনোৰঞ্জন বি পজিটিভৰ মজিয়াৰ পৰা আপোনাক স্বাগতম জনাইছোঁ সফল মানুহৰ পৃথিৱীলৈ। পৃথিৱীত দুই ধৰণৰ মানুহ পাব বন্ধু। কিছুমানে নিজৰ ভাগ্য বনায়, আন কিছুমানে অজুহাত বনায়। সফল নহ'বলৈ হাজাৰটা অজুহাতেও হাৰ মানিব যদিহে সফল হ'বলৈ মাত্ৰ এটা কাৰণ বিচাৰি পোৱা যায়। মাত্ৰ এটা কাৰণেই আপোনাৰ জীৱন বদলি কৰি দিব পাৰে যদি সেই কাৰণটোৱে আপোনাৰ হৃদয়ত ঠাই পায়। যিজনে বিফলতাক পৰাস্ত কৰিব নোৱাৰে তেওঁ নিজে বিফল হৈ যায় আৰু বিনা পইচাত পৰামৰ্শ দি ফুৰে। আৰে কৈ দিয়ক না সিজনক, যিজনে আপোনাৰ সপোনক লৈ ধেমালি কৰে যে মই অহা 5 বছৰত যি কৰি দেখুৱাম আপুনি 55 বছৰতে কৰি দেখুৱাব নোৱাৰিব। আপুনি যিকোনো ক্ষেত্ৰতে সফল হ'ব পাৰিব যদি আপোনাৰ ইচ্ছা থাকে। তাৰ বাবে আপুনি নিজকে প্ৰস্তুত কৰি ল'ব লাগিব। আজিয়ে তৈয়াৰ কৰি লওক আপোনাৰ পৰিকল্পনা। আপোনাৰ সপোনবোৰ তেতিয়াই বাস্তৱ হ'ব যেতিয়া নিজৰ ওপৰত বিশ্বাস জন্মিব আপোনাৰ। কিন্তু নিজৰ ওপৰত বিশ্বাস কিদৰে জন্ম হ'ব? যেতিয়া আপুনি সেই ক্ষেত্ৰত সফল হোৱা ব্যক্তিসকলক লগ পাব তেতিয়া, যেতিয়া আপুনি তেওঁলোকৰ জীৱন কাহিনী শুনিব পঢ়িব তেতিয়া, যেতিয়া আপুনি তেওঁলোকৰ লগত সময় কটাব তেতিয়া, যেতিয়া তেওঁলোকৰ কথাবোৰ আপোনাৰ নিজৰ কথা বুলি ভাবিবলৈ ধৰিব তেতিয়া, যেতিয়া আপোনাৰ আদৰ্শ পুৰুষসকলৰ ছেমিনাৰ বা মিটিঙত আপুনি যাবলৈ ধৰিব তেতিয়া হয়তো ভাবিছে ক'ত পাব সেই ব্যক্তিসকলক যিসকলক আপোনাৰ আদৰ্শ পুৰুষ বুলি ভাবে। পাব, ইচ্ছা কৰিলে সকলো সম্ভৱ। যেতিয়া আপোনাৰ লক্ষ্য আপোনাৰ ওচৰত পৰিষ্কাৰ হৈ পৰিব আৰু তাৰ ওপৰত আপুনি কাম কৰিবলৈ আৰম্ভ কৰিব তেতিয়াই কিছুমান অদ্ভুত ঘটনা ঘটিবলৈ ধৰিব। তেতিয়া সেই অদৰকাৰী বস্তুবোৰৰ ঠাইত আপোনাৰ টেবুলত ঠাই পাব আপোনাৰ আদৰ্শ পুৰুষসকলৰ কিতাপ, CD আদি। আপোনাৰ ফেচবুকৰ টাইমলাইনৰ পৰা নিৰুদ্দেশ হৈ যাব অদৰকাৰী ষ্টেটাছবোৰ আৰু দেখিবলৈ পাব আপোনাৰ সপোনৰ লগত মিল থকা ষ্টেটাছ। ইউটিউবত লাহে লাহে আগমন ঘটিব আপোনাৰ লক্ষ্য পূৰণত প্ৰয়োজন হোৱা আহিলাসমূহ। আৰু আচৰিত হ'ব যেতিয়া মানুহবোৰে আপোনাক সুধিব বা ক'ব তই দেখোন বদলি হৈ গ'লি। আৰু এই কথাষাৰি আপোনাৰ জীৱনৰ টাৰ্ণিং পইণ্ট হিচাপে কাম কৰিব। এতিয়াৰ পৰা সময় তাতহে ব্যৱহাৰ কৰক য'ৰ পৰা আপুনি এদিন সুতে মূলে ঘূৰাই পাব। আপুনি আজি খৰচ কৰা সময় যাতে 5 বছৰ পিছত চক্ৰবৃদ্ধি হাৰত ঘূৰি আহে তাৰ কথা ভাবক। কাৰণ সময় বৰ আচৰিত বস্তু। যিজনে ইয়াৰ সদব্যৱহাৰ কৰে তাক ই বহুত কিবা কিবি দিয়ে, আৰু যিজনে সময়ক নষ্ট কৰে সময়ে তেওঁৰ জীৱনটোকে নষ্ট কৰি দিয়ে। ফেচবুকৰ পৰা এতিয়াই আনফল' কৰক সেই পেজ, সেই গ্ৰুপ আৰু সেই ব্যক্তিসকলক যিয়ে আপোনাৰ সময় নষ্ট কৰে। দেখিব জীৱনটো নতুন হৈ পৰিব। মনত ৰাখিব, কেৱল এদিন দুদিনৰ ভিতৰত, এদিন দুদিনৰ চেষ্টাত একো পৰিৱৰ্তন নহয়। কোনো ভাল কামেই ইমান সোনকালে হোৱা নাছিল আৰু নহয়ও। সোনকালে কেৱল বেয়া কামবোৰহে হয়। গতিকে আপোনাৰ ধৈৰ্য লাগিব। আপুনি কি ভাবে? হিমা দাসে কেৱল একেবাৰতে পৃথিৱীখন জয় কৰি পেলাইছিল? নহয়, বহুত দিনৰ প্ৰচেষ্টা ইয়াত। জোতা নোহোৱাকৈ দৌৰিছিল তেওঁ, কোনো বাহানা বনোৱা নাছিল। আজি হিমা দাসৰ 1 মিনিট দৌৰৰ যিমান দাম হয়তো আপুনি আৰু মই গোটেই জীৱন দৌৰিলেও সিমান দাম নাপাম। এয়াই সময়ৰ সদব্যৱহাৰ। তাইৰ বান্ধৱীসকলে যেতিয়া কাৰোবাৰ বিয়া খাই আনন্দ কৰি আছিল তেতিয়া হিমা দাস দৌৰি আছিল। তাইৰ বান্ধৱীসকলে যেতিয়া গৰমৰ বন্ধত ফুৰিবলৈ গৈছিল হিমা দাসে তেতিয়া দৌৰি আছিল। আৰু তাইৰ বান্ধৱীসকলে যেতিয়া টেক্সি গাড়ী লৈ যাম শ্বিলঙত বুলি সপোন দেখি আছিল হিমা দাসে তেতিয়া অলিম্পিকৰ পৰা সোণৰ পদক অনাৰ সপোন দেখি আছিল। এনেদৰেই নিৰ্ধাৰণ হয় সফলতাৰ ৰাস্তা। কিছুমানে ৰাস্তা বিচাৰি নাপায়, কিছুমানে বিচাৰি পায়, আন কিছুমানে বিচাৰি পালেও ধৈৰ্য নাথাকে তাক ধৰি ৰাখিবলৈ। আপুনি নিশ্চয় জানে যে বাল্ব কোনে আৱিষ্কাৰ কৰিছিল? ছাৰ থমাছ আলভা এডিছন, নহয়নে? কিন্তু এটা কথা জানেনে তেওঁ কিমানবাৰ বিফল হৈছিল বাল্ব বনাবলৈ? 999 বাৰ। তথাপি তেওঁ এৰি দিয়া নাছিল, যাৰ বাবে পৃথিৱী আজি আলোকিত। আপুনি কিমানবাৰ বিফল হ'বলৈ সাজু আছে? যদি বিফল হ'বলৈ সাহস আছে আপোনাৰ
তেন্তে আপুনি সফল হ'বই। আৰু আজিৰ পৰাই আৰম্ভ কৰক সেই যাত্ৰা। মই আছোঁ আপোনাৰ লগত। আন কোনোবাই সহায় নকৰিলেও মই আগবাঢ়ি আহিম। যদি মোৰ এই ভিডিঅ'টো আপোনাক অলপ হ'লেও উপকাৰ কৰিছে তেন্তে এলাহ নকৰি শ্বেয়াৰ কৰি দিয়ক সকলোতে, জুইৰ দৰে বিয়পাই দিয়ক এই ভিডিঅ'টো। ধন্যবাদ। দিছ ইজ মনোৰঞ্জন। বাই বাই।